ছাত্ৰীসকল ভিডিঅ'টোত এটা লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টো চোৱাৰ পিছত ভিডিঅ'টোৰ বিষয়ে এটা কমেণ্ট কৰিবা। ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত নৱম শ্ৰেণী সমাজ বিজ্ঞান পাঠ্যপুথিৰ ইতিহাস খণ্ডৰ যিটো প্ৰথম অধ্যায় আছে ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন, এই অধ্যায়টিৰ অনুশীলনীৰ প্ৰশ্নৰ উত্তৰকেইটা লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিবা। আৰু ছাত্ৰীসকল তোমালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। আৰু তোমালোকে ভিডিঅ'টো চোৱাৰ পিছত ডেছক্ৰিপশ্যন চেক কৰিবা আৰু প্লেলিষ্ট ছেকশ্যন চেক কৰিবা। তোমালোকে প্লেলিষ্টত বিভিন্ন পাঠৰ বিভিন্ন কিতাপৰ ভিডিঅ' পাই যাবা। তাৰ পৰা তোমালোকে যিকোনো ভিডিঅ' চাই জ্ঞান অৰ্জন কৰিব পাৰিবা আৰু প্ৰশ্ন উত্তৰো লিখিব পাৰিবা। তো ব'লা আমি অনুশীলনীটো চাওঁ। তো এয়া হৈছে তোমালোকৰ অনুশীলনী। চোৱা, ইয়াত তোমালোকক অতি চমু আৰু চমু উত্তৰৰ প্ৰশ্ন দিছে 10টা প্ৰশ্ন, আৰু ইয়াত দীঘল উত্তৰৰ প্ৰশ্ন দিছে 11টা প্ৰশ্ন। তো বলা প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ অনুশীলনীৰ প্ৰথম প্ৰশ্নটো হ'ল ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পোনপ্ৰথমে উপস্থিত হৈছিল? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। পৰ্তুগীজ নাবিকজন হ'ল বাস্কো দা গামা। তেওঁ 1498 খ্ৰীষ্টাব্দত ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল। 2. জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন কোন আছিল? ইয়াৰ উত্তৰটোত লিখিবা। ইংৰাজ নাবিকজন হ'ল ফ্ৰান্সিছ ড্ৰেক। 3. ভাৰত ভূমিত পোনপ্ৰথমে কোন ইংৰাজ নাবিকে অনুমতি পত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল? তোমালোকে ইয়াৰ উত্তৰটোত লিখিবা। 1599 খ্ৰীষ্টাব্দত ইংৰাজ নাবিক জেমছ মিল্ডেন হলে প্ৰৱেশ কৰিছিল। এতিয়া 4ত চোৱা। ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ক'ত গঠন হৈছিল? তোমালোকে ইয়াৰ উত্তৰটোত লিখিবা। 1600 খ্ৰীষ্টাব্দত লণ্ডনত। ইষ্ট ইণ্ডিয়া কোম্পানী ক'ত গঠন হৈছিল? লণ্ডনত। আৰু কিমান চনত? 1600 খ্ৰীষ্টাব্দত। 5. ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা। উত্তৰটোত লিখিবা বেহা বেপাৰ কৰা, অৰ্থাৎ বেপাৰ বাণিজ্য কৰা। নেক্সট লিখিবা ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা আৰু ভাৰতত ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা। এই দুটা উদ্দেশ্যত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত থিতাপি লৈছিল। 6. ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া স্থাপিত হৈছিল? উত্তৰটো লিখিবা। ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ গোলকুণ্ডা ৰাজ্যৰ মছলিপট্টমত 1611 খ্ৰীষ্টাব্দত স্থাপিত হৈছিল। 7 নম্বৰত দিছে ফৰ্ট উইলিয়াম কি? উত্তৰটো লিখিবা। ফৰ্ট উইলিয়াম হ'ল ইংৰাজে কলিকতাত স্থাপন কৰা এটা বাণিজ্য কেন্দ্ৰ। 8 নম্বৰত দিছে পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱা কোন দুটা মূল ভাগত ভগাব পাৰি সময় উল্লেখ কৰি লিখা। তো উত্তৰটো তোমালোকে এইদৰে লিখিবা। প্ৰথমে ক দিবা। প্ৰথমটো হৈছে মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি 1857 খ্ৰীষ্টাব্দ চিপাহী বিদ্ৰোহলৈকে। আৰু দ্বিতীয়টো এইদৰে লিখিবা। দ্বিতীয়টো হৈছে 1858 খ্ৰীষ্টাব্দৰ পৰা 1947 খ্ৰীষ্টাব্দত ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰলৈকে। 9 নম্বৰত দিছে ভাৰত চৰকাৰ আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল? উত্তৰটোত লিখিবা। ব্ৰিটিছ সংসদে 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্ট তাৰিখে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিয়াৰ উদ্দেশ্যত ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰিছিল। নেক্সট কুৱেশ্যন আছে 10 নম্বৰটো। 10 নম্বৰত দিছে ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল? উত্তৰটোত লিখিবা। 1861 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ভাৰতীয় পৰিষদ আইন প্ৰণয়ন কৰিছিল। আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া এই আইনখনৰ উদ্দেশ্য আছিল। নেক্সট আছে চমু বা দীঘল উত্তৰৰ প্ৰশ্ন। তো 1 নম্বৰে দিছে ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা কেতিয়া সম্পূৰ্ণ হৈছিল? তাৰ পদক্ষেপসমূহ সংক্ষেপে লিখা। তো তোমালোকে উত্তৰটো এইদৰে লিখিবা। ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা 1715 খ্ৰীষ্টাব্দত সম্পূৰ্ণ হৈছিল। তেওঁলোকৰ পদক্ষেপসমূহ হৈছে, তো তোমালোকে উত্তৰটো ইয়াৰ পৰা মানে এইখিনি তোমালোকে ইয়াত লিখিবা।
তোমালোকে এইখিনি ছপাই লিখিবা ইয়াত পেজটো ভাগ হোৱাৰ কাৰণে উত্তৰটো ছেপাৰেট হৈ পৰিছে ওকে ক প্ৰথমে 1608 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে ভাৰতৰ সৈতে বেহা বেপাৰ কৰাৰ উদ্দেশ্যে কেপ্টেইন উইলিয়াম হকিন্স নামৰ এজন ব্ৰিটিছ সদাগৰৰ যোগেদি মোগল সম্ৰাট জাহাংগীৰলৈ আবেদন পত্ৰ প্ৰেৰণ কৰিছিল কেপ্টেইন হকিন্সে আগবঢ়োৱা বাণিজ্য চুক্তিৰ আবেদন সম্ৰাট জাহাংগীৰে নামঞ্জুৰ কৰিছিল নেক্সট খ 1615 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে ছাৰ থমাছ ৰ নামৰ আন এজন ইংৰাজক পুনৰ জাহাংগীৰৰ ওচৰলৈ প্ৰেৰণ কৰিছিল ছাৰ থমাছ ৰয়ে কোনো ধৰণৰ বাণিজ্যিক চুক্তি কৰিব পৰা নাছিল যদিও সম্ৰাট জাহাংগীৰে ইংৰাজ সদাগৰসকলক চুৰাটত বাণিজ্যিক কুঠি স্থাপনৰ অনুমতি প্ৰদান কৰিছিল গ 1715 খ্ৰীষ্টাব্দত জন চাৰ্মানৰ নেতৃত্বত ইংৰাজৰ এটা সজাতি দলে মোগল সম্ৰাট ফাৰুকছিয়াৰক সাক্ষাৎ কৰি বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ দিছিল এওঁৰ দিনতে ইংৰাজ সদাগৰসকলে 3খন ফাৰমান আদায় কৰে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ ভাৰতবৰ্ষত বেহা বেপাৰৰ অনুমতি লাভ কৰে তোমালোকৰ 2 নম্বৰৰ প্ৰশ্নটো হ'ল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতৰ 3টা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল তাৰ 3টা কৌশল সম্পৰ্কে লিখা তো তোমালোকে উত্তৰটো এইদৰে লিখিবা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ 3টা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল তাৰ 3টা মূল কৌশল হ'ল ক 1611 খ্ৰীষ্টাব্দত গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ কোম্পানীয়ে মছলিপট্টমত এটা বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল 1636 খ্ৰীষ্টাব্দত কোম্পানীয়ে আমৰা গাঁৱত দ্বিতীয়টো বাণিজ্য কেন্দ্ৰ মুকলি কৰিছিল 1639 খ্ৰীষ্টাব্দত চন্দ্ৰগিৰিৰ ৰজাৰ লগত চুক্তি কৰি মাদ্ৰাছৰ কাষৰীয়া ঠাই এটুকুৰা লৈ আমৰা গাঁৱৰ বাণিজ্য কেন্দ্ৰটো তুলি নি কেন্দ্ৰটোৰ নতুন নাম দিয়ে ফৰ্ট চেণ্ট জৰ্জ তাৰপিছত লিখিবা খটো 1661 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পৰ্তুগীজ ৰাজকন্যা কেথনিক বিয়া কৰাই যৌতুক হিচাপে মুম্বাই চহৰ লাভ কৰিছিল ৰজা চাৰ্লছে 1668 খ্ৰীষ্টাব্দত 50,000 পাউণ্ড ঋণৰ বিনিময়ত মুম্বাই ইংৰাজ কোম্পানীক হস্তান্তৰ কৰিছিল তেতিয়াৰ পৰাই মুম্বাই কোম্পানীৰ প্ৰধান কাৰ্যালয়ত পৰিণত হৈছিল নেক্সট গ 1690 খ্ৰীষ্টাব্দত জব চাৰ্নক নামৰ কোম্পানীৰ এজন বিষয়াই বংগৰ নৱাবৰ লগত কৰা এখন চুক্তিৰ যোগেদি বছৰি 1200 টকাৰ খাজনাৰ বিনিময়ত কালীঘাট সুতানুটি আৰু গোবিন্দপুৰ নামৰ 3খন গাঁৱৰ জমিদাৰী স্বত্ব কোম্পানীয়ে লাভ কৰি তাত এটা বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছিল এই 3খন ঠাইৰ সমষ্টিয়েই পিছলৈ কলিকতা নগৰৰ ভেটিলৈ ৰূপান্তৰিত হৈছিল তোমালোকক 3 নম্বৰত দিছে ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন তেওঁ কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুটা স্থাপন কৰিছিল 4টা যুক্তিৰে লিখা তোমালোকে উত্তৰটো এইদৰে আৰম্ভ কৰিবা ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন হ'ল ৰবাৰ্ট ক্লাইভ ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুটা স্থাপন কৰা কৌশল 4টা হ'ল ৰবাৰ্ট ক্লাইভে নিজৰ কোম্পানীৰ স্বাৰ্থত আনবোৰ বিদেশী ইউৰোপীয় কোম্পানীক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল খ তেওঁ যুদ্ধ নাইবা মিত্ৰতাৰে দেশীয় ৰজাসকলক কোম্পানীৰ ফলীয়া কৰিবলৈ প্ৰচেষ্টা চলাইছিল গ বংগৰ নবাব হায়দৰাবাদৰ নিজাম অযোধ্যাৰ নবাব ৰাজপুতানাৰ ৰজা আদিয়ে কোম্পানীৰ সৈতে মিত্ৰতা কৰি প্ৰত্যেকেই নিজৰ কৰ্তৃত্ব বিসৰ্জন দিবলগীয়া হৈছিল গ পলাচী যুদ্ধত বংগ বিহাৰ আৰু উৰিষ্যাৰ নবাব চিৰাজউদ্দৌলাক চালচাতুৰীৰে পৰাস্ত কৰি ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুটা স্থাপন কৰি ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তুলিছিল ৰবাৰ্ট ক্লাইভৰ পৰা ডেলহাউছিৰ শাসনৰ সময়লৈকে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কালক্ৰমত সমগ্ৰ ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উপনিৱেশ স্থাপন কৰিছিল 4 দিছে চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবোৰ লিখা ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয় গতিকে তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ মুখস্থ ৰাখিবাই মানে পৰীক্ষাত প্ৰায়ে আহি থাকে এইটো প্ৰশ্ন ওকে উত্তৰটো লিখিবা চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবোৰ হ'ল
ক ৰাজনৈতিক কাৰণ প্ৰথমটো কাৰণ হৈছে ৰাজনৈতিক কাৰণ লৰ্ড ডেলহাউছিয়ে অনুসৰণ কৰা সপ্তবিলোপ নীতিয়ে এই বিদ্ৰোহৰ গাই ৰাজনৈতিক কাৰণ সপ্তবিলোপ নীতি অৱলম্বন কৰি তেওঁ চেতৰা ঝান্সী নাগপুৰ বুন্দেলখণ্ড চম্বলপুৰ আদি ৰাজ্য ব্ৰিটিছ সাম্ৰাজ্যৰ চামিল কৰিছিল ডেলহাউছিৰ এই নীতিয়ে ৰাজ্য হেৰুওৱা ৰজাসকলক অসন্তুষ্ট কৰিছিল ইয়াৰ ফলত ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ হৈছিল নেক্সট খ নম্বৰত আছে অৰ্থনৈতিক কাৰণ ব্ৰিটিছসকলে ভাৰতত কোম্পানীৰ শাসনযোগে অৰ্থনৈতিক দিশত লুণ্ঠন কৰিছিল ভাৰতৰ পৰা কেঁচা মালসমূহ কম দামত ক্ৰয় কৰি নিজ দেশলৈ নিছিল আৰু তেওঁলোকৰ দেশৰ প্ৰস্তুত বস্তুৰে ভাৰতৰ বজাৰ উপচাই পেলাই দিছিল এইদৰে তেওঁলোকে কেৱল কৃষিজাত সামগ্ৰীয়ে নহয় খনিজ সম্পদৰো গৰাকী হৈছিল গ সামাজিক কাৰণ সামাজিক অসন্তুষ্টিও বিদ্ৰোহৰ কাৰণ হৈ পৰিছিল কোম্পানীয়ে সতীদাহ বাল্যবিবাহ নৱবলি শিশু কন্যাবধ আদিৰ বিৰোধিতা কৰিছিল ন্যায় বিচাৰৰ ক্ষেত্ৰতো বৰ্ণ বৈষম্যক প্ৰশ্ৰয় দিয়াৰ বাবেও ভাৰতীয়সকলৰ মনত ব্ৰিটিছ বিৰোধী মনোভাৱ গঢ়ি উঠিছিল 5 নম্বৰত দিছে চিপাহী বিদ্ৰোহৰ 4টা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা তো তোমালোকে উত্তৰটো এদাই লিখিবা চিপাহী বিদ্ৰোহৰ 4টা ফলাফল তলত উল্লেখ কৰা হ'ল ক এই বিদ্ৰোহৰ ফলত ভাৰতবৰ্ষত কোম্পানীৰ শাসনৰ সমাপ্তি ঘটে আৰু ভাৰতবৰ্ষৰ শাসনভাৰ ইংৰাজ চৰকাৰৰ হাতলৈ যায় খ সেই সময়ৰ পৰা ইংৰাজ চৰকাৰে তেওঁলোকৰ সম্প্ৰসাৰণমূলক নীতি বন্ধ কৰে গ চিপাহী বিদ্ৰোহৰ ফলত ভাৰতীয় লোক আৰু ইংৰাজসকলৰ মাজত ভয় আৰু অবিশ্বাসৰ সৃষ্টি হয় ঘ শেষত চিপাহী বিদ্ৰোহৰ ফলত ভাৰতবৰ্ষৰ ৰাজনীতিত উগ্ৰপন্থীৰ সৃষ্টি হয় ছাত্ৰ-ছাত্ৰীসকল এতিয়া 6 নম্বৰৰ প্ৰশ্নটোলৈ চোৱা তোমালোকক 6 নম্বৰত দিছে ভাৰত চৰকাৰ আইনৰ জৰিয়তে হোৱা 4টা প্ৰশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা উত্তৰটো লিখিবা ভাৰত চৰকাৰ আইনৰ জৰিয়তে হোৱা 4টা প্ৰশাসনীয় পৰিৱৰ্তন তলত উল্লেখ কৰা হ'ল ক ভাৰত চৰকাৰ আইন অনুসৰি ভাৰতবৰ্ষৰ সৰ্বোচ্চ শাসনকৰ্তা হিচাপে গভৰ্ণৰ জেনেৰেল থাকিল যদিও তেওঁক ভাইচৰয় অৰ্থাৎ ৰাজপ্ৰতিনিধিৰ খিতাপ প্ৰদান কৰা হয় নেক্সট লিখিবা খটো অলপ দীঘল হয় ভাৰত শাসনৰ সকলো দায়িত্ব ইংলেণ্ডৰ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ ফলস্বৰূপে কোম্পানীৰ আমোলত ভাৰতৰ সৈতে জড়িত থকা নিয়ন্ত্ৰণ পৰিষদ আৰু সঞ্চালক সভাৰ কৰ্তৃত্বৰ অৱসান ঘটাইছিল তাৰপিছত লিখিবা নতুন আইন অনুসৰি ভাৰত শাসন সম্বন্ধীয় সকলো দায়িত্ব আৰু ক্ষমতা ব্ৰিটিছ মন্ত্ৰীসভাৰ এজন সদস্যৰ হাতত অৰ্পণ কৰা হয় ভাৰত শাসনৰ সৈতে জড়িত ব্যক্তিজনক ভাৰত সচিব বোলা হয় ভাৰত সচিবক সহায় কৰিবৰ বাবে 15জনীয়া সদস্যৰ এখন পৰিষদ গঠন কৰা হয় পৰিষদখনৰ মুঠ সদস্যৰ 8জন ইংৰাজ চৰকাৰৰ আৰু বাকী 7জন সদস্য কোম্পানীৰ ফালৰ পৰা নিৰ্বাচন কৰাৰ ব্যৱস্থা কৰা হয় তাৰপিছত গটো এদৰে লিখিবা এই আইনে ভাইচৰয় আৰু প্ৰাদেশিক মুৰব্বীজনক নিযুক্তি দিয়াৰ ক্ষমতা ইংৰাজ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ লগতে কোম্পানীৰ সামৰিক বাহিনীক ব্ৰিটিছ চৰকাৰৰ তলতীয়া কৰিছিল ঘ ভাৰত সচিব আৰু ভাৰত ব্ৰিটিছ চৰকাৰৰ সকলো আমোলা কৰ্মচাৰীৰ বেতন বাৰ্তা আদি ভাৰতৰ পৰা সংগৃহীত ৰাজহৰ যোগেদি দিয়াৰ ব্যৱস্থা কৰিছিল 7 লৰ্ড কেনিংৰ 2টা প্ৰধান সংস্কাৰৰ বিষয়ে লিখা ইয়াত সংস্কাৰৰ হ'ব লাগিছিল সংস্কাৰ হৈ আছে তোমালোকে ৰ এটা দি ল'বা প্ৰশ্নৰ পৰা চাই উত্তৰ লৰ্ড কেনিংৰ 2টা প্ৰধান সংস্কাৰ হ'ল ক লৰ্ড কেনিংয়ে শিক্ষা ব্যৱস্থাটোৰ উন্নতিৰ বাবে উদাৰ শিক্ষা সংস্কাৰ আঁচনিখন ভাৰতত প্ৰৱৰ্তন কৰি প্ৰত্যেক প্ৰদেশতে এজন সচিবৰ তলত শিক্ষা বিভাগ এটা মুকলি কৰিছিল তাৰপিছত খ দি লিখিবা লৰ্ড কেনিংয়ে সেনাবাহিনীৰ ক্ষেত্ৰত কিছু সাংগঠনিক পৰিৱৰ্তন কৰিছিল বিভিন্ন জাতি আৰু বিভিন্ন ধৰ্মাৱলম্বী সৈনিকক একগোট কৰি এটা মিশ্ৰিত ভাৰতীয় সেনাবাহিনীৰ গোট গঠন কৰিছিল নতুনকৈ গঠন হোৱা গোটটোত ভালেসংখ্যক ইউৰোপীয় সেনাক নিয়োগ কৰিছিল তাৰপিছত 8 নম্বৰত আছে ভাৰতীয় পৰিষদ আইনৰ 2টা গুণ আৰু 2টা দোষ লিখা উত্তৰটো তোমালোকে এদৰে লিখিবা ভাৰতীয় পৰিষদ আইনৰ 2টা গুণ 1 এই আইনৰ যোগেদি প্ৰদেশ প্ৰশাসনে
বিধানমণ্ডলত প্ৰৱেশ কৰাৰ অনুমতি পাইছিল। 2. ভাৰতবৰ্ষৰ আধুনিক প্ৰশাসনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দেশীয় প্ৰতিনিধিৰ অন্তৰ্ভুক্তিৰ শুভাৰম্ভণি 1661 খ্ৰীষ্টাব্দৰ আইনৰ যোগেদি হৈছিল। তাৰপিছত লিখিবা ভাৰতীয় পৰিষদ আইনৰ 2.1 এইখন আইনে বংগৰ গভৰ্ণৰ জেনেৰেলক অপৰিসীম ক্ষমতাৰ অধিকাৰী কৰিছিল। ফলস্বৰূপে প্ৰাদেশিক পৰিষদসমূহৰ আইনী ক্ষমতা বহু ক্ষেত্ৰত সংকুচিত হৈছিল। 2. গভৰ্ণৰ জেনেৰেলৰ হাতত নিজাকৈ অধ্যাদেশ জাৰি কৰিব পৰা ক্ষমতা দিয়া হৈছিল। তেওঁ পৰিষদৰ সৈতে কোনো সম্পৰ্ক নৰখাকৈ যিকোনো ধৰণৰ ক্ষমতা প্ৰয়োগ কৰিব পাৰিছিল। 9 নম্বৰত দিছে ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা কৰা। তো তোমালোকে উত্তৰটোত লিখিবা 1870 চনত কাৰ্যকৰী হোৱা বিত্তীয় বিকেন্দ্ৰীকৰণ প্ৰস্তাৱৰ আঁত ধৰি লৰ্ড ৰিপনে ভাৰতবৰ্ষত স্বায়ত্ত শাসনৰ ভেটি নিৰ্মাণ কৰিছিল। লৰ্ড ৰিপনে স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে ভাৰতবৰ্ষলৈ পৰিৱৰ্তন আনিব বিচাৰিছিল। এই পৰিৱৰ্তনৰ বিষয়ে তলত আলোচনা কৰা হ'ল। 1. স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে প্ৰশাসনীয় দক্ষতা বৃদ্ধি আৰু স্থানীয় শাসনক ৰাজনৈতিক শিক্ষাৰ এক মাধ্যম হিচাপে গ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰা। 2. ভাৰতীয়ৰ মাজত শিক্ষা বিস্তাৰ আৰু ভাৰতীয়ক আধুনিক প্ৰশাসনৰ লগত চিনাকি কৰি দিয়া। 3. এই উদ্দেশ্যে প্ৰস্তাৱিত নিকায়সমূহত নিৰ্বাচিত সদস্যৰ নিযুক্তিৰে প্ৰশাসনৰ গোটবিলাকক কেন্দ্ৰীয় শাসনৰ পৰা মুক্ত কৰি ৰখা। 4 দিবা প্ৰত্যেক মহকুমাত একোখনকৈ আঞ্চলিক পৰিষদ গঠন কৰে। 5 দিবা আঞ্চলিক পৰিষদৰ অধিকাংশ সদস্যক নিৰ্বাচন কৰি অনাৰ লগতে এজন বেচৰকাৰী ব্যক্তিক সভাপতি হিচাপে বাছনি কৰাৰ ব্যৱস্থা কৰিছিল। 6. স্থানীয় স্বায়ত্তশাসনৰ জৰিয়তে নগৰীয়া এলেকাসমূহত নগৰপালিকা আৰু পৌৰসভা গঠন কৰা হৈছিল। ছাত্ৰ ছাত্ৰীসকল এতিয়া 10 নম্বৰৰ প্ৰশ্নটো লৈ চোৱা। 10 নম্বৰত দিছে অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তৰ্ভুক্ত হৈছিল, এই সেৱাৰ বিকাশ সম্পৰ্কে আলোচনা কৰা। তোমালোকে ইয়াৰ উত্তৰটো তলত দিয়া ধৰণে লিখিবা। এই প্ৰশ্নৰ উত্তৰ বহুত দীঘল হয়, চ' তোমালোকে তলত দিয়া ধৰণে প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ লিখিবা। চোৱা মই লাহে লাহে স্ক্ৰল কৰি আছোঁ, তোমালোকে ভিডিঅ'টো পজ কৰি কৰি উত্তৰটো লিখি ল'বা। চ' ইয়াত পেজটো ভাগ হৈছে কাৰণে উত্তৰটো ছিপাৰেট হৈ গৈছে, তোমালোকে চপাই লিখিবা। আৰু ইয়াত চোৱা বাৰে বাৰে প্ৰেগাপ চেঞ্জ হৈ আছে, তোমালোকে প্ৰেগাপ চেঞ্জ কৰি কৰি উত্তৰটো লিখিবা। অ'কে, চোৱা কিমান দীঘল হয় উত্তৰটো। ছাত্ৰ ছাত্ৰীসকল এতিয়া 11 নম্বৰ প্ৰশ্নটো লৈ চোৱা, অৰ্থাৎ শেষৰটো প্ৰশ্ন লৈ চোৱা। ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পৰ্কে 3টা পাৰ্থক্য উল্লেখ কৰা। তোমালোকে ইয়াৰ উত্তৰটো এইদৰে লিখিবা। ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পৰ্কে 3টা পাৰ্থক্য তলত উল্লেখ কৰা হ'ল। 1. ব্ৰিটিছ অধীনত ভাৰতত লোকসেৱা আয়োগৰ পৰীক্ষা লণ্ডনত অনুষ্ঠিত হৈছিল। সেইবাবে নগণ্য সংখ্যক ভাৰতীয় এই পৰীক্ষাত অংশ ল'ব পাৰিছিল। কিন্তু স্বাধীনতাৰ পিছত লোকসেৱা আয়োগৰ পৰীক্ষা ভাৰতত অনুষ্ঠিত কৰাৰ বাবে বহুতো উপকাৰ হৈছে। 2. ব্ৰিটিছৰ অধীনত সৰ্বভাৰতীয় পৰ্যায়ত লোকসেৱা পৰীক্ষা অনুষ্ঠিত কৰা হৈছে, কিন্তু স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষত সৰ্বভাৰতীয় আৰু প্ৰাদেশিক উভয় পৰ্যায়তে পৰীক্ষা অনুষ্ঠিত কৰা হৈছে। 3. ব্ৰিটিছৰ অধীনত ভাৰতীয় লোকসেৱাৰ পদ 1/6 ইংৰাজ ব্যক্তিৰ কাৰণে সংৰক্ষিত আছিল। তাৰোপৰি লৰ্ড লিটনে নিজাকৈ পদসমূহৰ বাবে উচ্চ বংশজাত ভাৰতীয় ব্যক্তিক বাছনি কৰাৰ নিৰ্দেশ দিছিল। আনহাতে স্বাধীন ভাৰতত ইংৰাজৰ পদ উচ্চ বংশৰ কাৰণে সংৰক্ষিত কৰা হোৱা নাই। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো কেনে লাগিছে কমেণ্ট কৰি জনাবা। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু তোমালোকে মোৰ চেনেলটোৰ প্লেলিষ্ট ছেকশ্যন চেক কৰিবা, তাত তোমালোকে বিভিন্ন পাঠৰ ভিডিঅ' পাই যাবা। আজিৰ কাৰণে ইমানে আছিলে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।